হেল্ল' বিউটিফুল পিপল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ গৰমত একদম গেলি গেছে। আচ্ছা, এই জম্বি নিগনি বা বস্তুটো কি বা লেডিজখিনিক বেছিকৈ আক্ৰমণ কৰে নেকি? তেতিয়াহ'লে আমি চবে জানো যে জম্বি মানে হ'ল এনেকুৱা একবিধ মানুহ বা জীৱ জন্তু যোনে মানে চায়েন্স মেজিক এগিলাখানৰ মানে ৰিয়েকশ্যনৰ ফলত এনেকুৱা এটা পৰ্যায়ত গেলি ৰূপান্তৰিত হয় যোনে মানে মানুহ হৈ পেলাই মানুহৰে মাংস খায় বা যাক বন্দুকৰ গুলি দিও মাৰিব নোৱাৰি বা যাৰ ওপৰত কোনো ধৰণৰ মেডিচিনে তাৰ মানে কাম নকৰে, আৰু এই বস্তুটোকে কয় জম্বি। আৰু যাৰ ওপৰত হলিউডে অলৰেডি বহুত চিনেমা বনাইছে, আৰু যিটো ঘটনা আমি কেৱল চিনেমা জগততহে সম্ভৱ বুলি আমি ইমান টাইমক গেলি ভাবি আছিলোঁ বা জানি আছিলোঁ। কিন্তু চবতকৈ ডাঙৰ ঘটনাটো হ'ল ইবাৰ ব্ৰিটেইনত অৰিজিনেল জম্বি একদম ৰিয়েল জম্বি নিগনি ওলছে। আমাৰ ঘৰত যোনবিলাক ইমান ডাঙৰ নিংনিগেলা থাকে, এই নিংনিগেলা তাৰ মানে কি, আমি মৰিবাক গেলে কি কৰোঁ, ফান পাতোঁ বা ধৰক বি দেওঁ, যোনগেলা বি খাই পেলাই নিংনিগেলা মৰি পচি গণলৈ যায়, আৰু যোনবিলাক বিষ তাৰ মানে কেতিয়াবা কিছুমান মানুহে খাই পেলাই চুইচাইড কৰে। তো আপোনালোকে চিন্তা কৰক, এই নিংনি মৰা বিগেলা কিমান বেছি পাৱাৰফুল হ'ব, নিংনিৰ লগতে মানুহ একজনকো মাৰি পেলাব পাৰে। কিন্তু চবতকৈ ডাঙৰ ঘটনাটো হ'ল ব্ৰিটেইনত বৰ্তমান গাঁতাৰ পৰা ইমান মোটামুটি 1 ফুট 2 ফুট ডাঙৰ নিংনি তাৰ মানে ওলাইছে। এই নিংনিগেলাক মানে যদি ফান পাতে, ফাণ্ডৰ ভিতৰত সোমাই পেলাই ৰদ কাটি পেলাই ওলাইহে, প্লাছ এই বিবিলাক যে নিংনি মৰিবাক গেলি দেই, এই বিবিলাক নিংনিবিলাকে ঠিকে খায়, কিন্তু সিহঁতক আকৌ এফেক্টে নকৰে। নিংনিগেলা এই বিহুত তাৰ মানে মৰি নাযায়, এই নিংনিগেলা গাঁতাৰ পৰা ওলাই মানুহক আক্ৰমণ কৰে। আৰু চবতকৈ ডাঙৰ ঘটনাটো হ'ল এই নিংনিগেলখানে যদি আকৌ খাবা নাপায়, নিজে নিজৰ লগত নিংনিগেলাক মাৰি পেলাই কামৰে খায়। আৰু চবতকৈ আচৰিত কথাটো হ'ল এই নিগনিবিলাকে ধৰক পুৰুষক জেন্টছকটো আক্ৰমণ কৰে, তাতকৈ বেছিকৈ আক্ৰমণ কৰে লেডিজখিনিক, কাৰণ লেডিজৰ ব্লাডৰ পাই বডিৰ পাই কিবা এটা চাগে স্মেল এটা পায়, যিটো স্মেলে তাৰমানে এই নিগনিগেলখনক লেডিজৰ প্ৰতি তাৰমানে বেছিকৈ আকৰ্ষিত কৰে। চ' মানে বহুত বেয়া দিন বেয়া বস্তু আমি দেখিছোঁ যে বাহিৰ হৈ আহি আছে। চ' ডিয়াৰ গাৰ্লছ, তুমটো যদি কাৰোবাক প্ৰপ'জ যদি দিবাৰ ইচ্ছা আছে সোনকালে দি লওক, কাৰণ কাৰ কেইটা কি হয় কোনো নাজানে। তো মাৰ্কেটত এনেকুৱা নতুন বস্তু আচৰিত বস্তু ওলাই থাকিব, যিবিলাকৰ কথা মই আপোনালোকক মানে জনাই যাই থাকিম। চ' আপোনালোকে যদি মোৰ চেনেলটো দেখিলে ছাবস্ক্ৰাইব কৰাই নাই, নিশ্চয় কৰক, কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন কেৱল ময়েতো আনিম ন এইটো চেনেলত। চ' থেংক ইউ ছ' মাছ গাইজ, টেক কেয়াৰ, লাভ ইউ অল।